কাৰ কাৰণে কেম্পেইন কৰিব আহিছে আৰু আপোনালোকে ৰাইজক জনসাধাৰণক কি মেছেজ দিব বিচাৰিছে ইয়াৰ পৰা? নিখিল বড়ো ছাত্ৰ সন্থা সুদীৰ্ঘ সংগ্ৰামৰ সময়ত আমাৰ ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিক সমস্যা সমাধানৰ কাৰণে বিভিন্ন সময়ত আমি যদিও অৰাজনৈতিক জাতীয় সংগঠন ৰাজনৈতিকভাৱে আমি কিছু পদক্ষেপ বা কিছু কাম কাজ আমি কৰি আহিছোঁ আৰু এইবুলি আমি ইনডাইৰেক্টলি আমি যি দলে বিটিআৰ চুক্তি যোনটো শান্তি চুক্তি বুলি কোৱা হৈছে 2020 27 জানুৱাৰীত যি এফচু এনডিবিৰ 4টা ফৈদ আৰু ইউবিপিৰ মাজত সম্পাদিত হ'ল সেই চৰকাৰ আৰু দলক সমৰ্থন আমি জনাবৰ কাৰণে আমি সমৰ্থন জনাই আমি ইয়াত ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক ভোটদান দিবৰ কাৰণে বড়ো ৰাইজক আমি আহ্বান জনাইছোঁ। কথাটো স্পষ্ট যে বিটিআৰ চুক্তিৰ আধা ডজন চুক্তি ৰূপায়ণ হৈ গ'ল, আধা ডজন চুক্তি এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে আৰু তাত ৰাজনীতিকভাৱে কিছু পদক্ষেপ বিটিআৰৰ গাঁও অন্তৰ্ভুক্ত বা সম্প্ৰসাৰণ সীমা বাউণ্ডাৰী কমিশ্যনৰ কথা আছে। বড়ো কছাৰী কাউন্সিল ফ্ৰেমটো বনোৱা হৈছে, ইণ্টাৰিম কাউন্সিল হৈ গ'ল। ইয়াত গাঁও নটিফিকেশ্যন সমষ্টি নিৰ্ধাৰণ বা ইয়াত নিৰ্বাচন মানে সম্পাদিত কৰিবলৈ বাকী আছে। কাৰ্বি আংলং কাউন্সিলৰ অধীনত বড়ো লোকক ST হিলৰ মৰ্যাদা দিয়া কথা, এইবিলাক ৰাজনৈতিক বিষয়বস্তুবিলাক আছে। আৰু আনপিনেদি এই চুক্তিৰ যোগেদি যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন সেই স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কথাটো আছে। তো আঁচনি উন্নয়ন শান্তি সম্প্ৰীতি এইবিলাকতো আমাৰ থাকিবই। আমাক নিৰাপত্তা লাগিব, উন্নয়ন লাগিব, সা সুবিধা পাব লাগিব, চাকৰি বাকৰি অৰ্থনৈতিক শিক্ষা দীক্ষা দিশত আগবাঢ়ি যাব লাগিব। আৰু এই যি মিচিঙৰ ভূমি, বড়োৰ ভূমি আৰু আন জাতি জনগোষ্ঠীৰ যি সমন্বয়ৰ ভূমি, ইয়াত আমি শান্তিৰে আমি জীয়াই থাকিব লাগিব। তো ইয়াৰ কাৰণে আমি ইয়াত আহ্বান জনাইছোঁ যে বড়ো চুক্তিৰ ৰূপায়ণৰ কাৰণে এইবুলি আমি যি দল আৰু যি চৰকাৰে এই চুক্তিখন কৰি দিলে আৰু এই চুক্তিখন ৰূপায়ণ কৰাত তেওঁলোকে দায়িত্ব লৈছে, দায়িত্ব সহকাৰে কাম কৰিছে। তো ইয়াৰ কাৰণে আমি কৈছোঁ যে ডক্টৰ ৰমেশ পেগু ধেমাজি সমষ্টিৰ পৰা জিকি পেলাই যাতে বিধানসভাৰ মজিয়াত বড়ো চুক্তি ৰূপায়ণৰ কাৰণে বা আন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা শান্তিৰ কাৰণে বড়ো মিচিং একেলগে মিলি ইয়াতে টাই আহোম বা ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী যি আছে সকলোৱে আমি আগলৈ যাব লাগিব। তাৰ কাৰণে আমি ইয়াত আহ্বান জনাবলৈ আহিছোঁ। আৰু বাকী ৰাইজে সঁহাৰি দিছে আৰু ৰাইজৰ ওপৰত যিহেতু ৰাইজৰ অধিকাৰ গণতন্ত্ৰত ৰাইজে ইয়াৰ মেণ্ডেটটো দিব। মই আশাবাদী যে ৰমেশ পেগু ডাঙৰীয়া ইয়াৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। ধন্যবাদ। অট'নমাছ কাউন্সিলে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব যদি আপোনালোকৰ নতুনকৈ চুক্তি কৰিছে বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ জৰিয়তে এই বড়ো অট'নমাছ কছাৰী বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ চুক্তিয়ে বাহিৰৰ বড়োখিনিৰ মাজত কেনেধৰণৰ ভোটৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব? নাই, এইটো এই অধিকাৰটো সুদীৰ্ঘ মই মানে বিচাৰি পেলাই আন্দোলনত আছিলোঁ, গণতান্ত্ৰিক আন্দোলন, বিভিন্ন প্ৰক্ৰিয়া পন্থাৰ আন্দোলন। তো এই চুক্তিটো হোৱাৰ পিছত বড়ো কছাৰী কাউন্সিলৰ যোগেদি বড়ো জাতিৰ উন্নয়ন, বড়ো জাতিৰ কলা সংস্কৃতি ভাষা মানে বিভিন্ন যিবিলাক আগুৱাই যাব লাগে সেইটো আমি এতিয়া মানে নিশ্চিতভাৱে আমি কাম কৰি যাব পাৰিম। আৰু বড়ো ৰাইজে এইটো পোৱাত যথেষ্ট তেওঁলোকে নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বুলি ভাবে? নাই, নিৰ্বাচনটোতো ইয়াত যিহেতু কৰণীয় কাম কাজ আছে, তো ৰাইজে এই প্ৰতি সঁহাৰি জনাব আৰু ইয়াত 100% ৰাইজৰ মানে সঁহাৰি আছে। আৰু ৰাইজে যোনটো বিচাৰিছিল BACত এইটো হোৱা নাছিল, BTCত মানে এইটো হোৱা নাছিল, বিটিআৰ চুক্তি আৰু বড়ো কছাৰী কাউন্সিল দুয়োটা সম্পাদিত হ'ল। তো ইয়াৰ কাৰণে ৰাইজে যথেষ্ট মানে সুখী আৰু ৰাইজে বহুত মানে আশাৰ বাটেৰে চাই আছিল যে এইটো আমাৰ কেতিয়া হ'ব। আৰু ইয়াত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়াই সুদীৰ্ঘ মানে 15টা বছৰ তেওঁলোকৰ কাৰ্যকালত বড়ো কছাৰী কাউন্সিল গঠন প্ৰক্ৰিয়াত যেনেকুৱা বাধা, যেনেকুৱা মানে তেওঁলোকৰ মানে ঠগ প্ৰবঞ্চনা, ৰাইজক আশ্বাস দি পেলাই ভোট ল'লে তাৰপিছত কৰি নিদিলে। তো এইবাৰ আমি কৰিহে ৰাইজক কৈছোঁ যে এইটো ৰূপায়ণৰ কাৰণে ৰাইজে ভোটদান দিয়ক, সেই কথাটো আমি কৈছোঁ স্পষ্টভাৱে। ধন্যবাদ। তেনেকুৱা প্ৰভাৱ দেখা নাই। এইটো তেওঁ ৰাজনৈতিক ব্যক্তি হয়, ৰাজনৈতিক দলসকলে তাৰ উত্তৰটো দিব, কিন্তু তেওঁৰ এতিয়া প্ৰভাৱ নপৰিবলৈ মই স্পষ্ট ভাষাৰে মই ক'ব বিচাৰোঁ। ধন্যবাদ। আপুনি কাউন্সিলৰ মুখ্য কাৰ্যবাহী এতিয়া আপুনি নিৰ্বাচনত ব্যস্ত, এনে কেনেধৰণৰ আপোনালোকে কেনেধৰণে নিৰ্বাচনৰ কাৰণে কেনেধৰণৰ প্ৰভাৱ তৈয়াৰ কৰিছে? নাই, এই মানে প্ৰশ্নৰ উত্তৰত মই সেইটোকৈ ক'বলৈ বিচাৰিম যে আমাৰ একচুৱেলি বড়োসকলে আমাৰ এছু বেছ আমি সংগঠন আছিল বা এছু বেছ আমি কাম কৰোঁ। বিজেপি দলে যিহেতুকে আমাক বড়ো কছাৰী অট'নমাছ কাউন্সিল বা BTR একৰ্ড অলৰেডি ইতিমধ্যে সেইটোতো মানে হৈয়ে গ'ল। তাৰপিছত আমি যিহেতুকে
BTC বাহিৰত বড়ো কালচাৰ অট'নমাছ কাউন্সিল বিচাৰিছিলোঁ এই বড়ো কালচাৰ অট'নমাছ কাউন্সিল আমি পালোঁ আৰু BJP দলে আমাক সেইটো প্ৰদান কৰিলে তাৰ কাৰণে আমি আমাৰ মানে ৰেছপনচিবল আছে বা আমাৰ দায়িত্ব আছে যে আমি BJPকো আমি সহায় কৰিব লাগে আৰু সেই গতিকে আমি আজিৰ দিনত নিৰ্বাচন প্ৰচাৰৰ যিটো কাৰ্যসূচী এইটোলৈ আমি ঘূৰি ফুৰি আছোঁ ইয়াত আমি BTC বাহিৰত মানে 22খন জিলা আছে য'ত মানে বড়ো ভোটাৰ্ছ আছে আৰু আমি এটলিষ্ট BJPক আমি 60টা সমষ্টিত ক'ৰবা মানে 1500 আছে ক'ৰবা 2000 3000 40,000 বুলি আমাৰ ভোট আছে 30,000 25,000 এইবোৰ ভোট আছে আজি আমাৰ মানে ধেমাজি সমষ্টিত আমাৰ 16,000 বড়ো ভোটাৰ্ছ আছে এইবোৰ ভোটাৰ্ছ আমাৰ মানে যিমানখিনি BTC বাহিৰত বড়ো ভোটাৰ্ছ আছে আমি সবে দলে বলে BJP দলক আমি ভোটদান কৰিব আমি মানে ডিচাইডিং নিব পৰা আমাৰ সমষ্টি আছে 26টা সমষ্টি এই 26টা সমষ্টি আমি যথেষ্ট মানে ইয়াত মানে পজিটিভ আমাৰ ফল মানে ভাল ফল আমি আনিব পাৰিব এইটো আমাৰ আশা আছে BJP नि যুদ্ধआ जागोन होनोबा दिनैनि दिनावहाय माने कंग्रेस मित्र जোটजोंनो जागोन नाथाय आंहा फोथायनाय दङ आमी বিশ্বাস करू जे BJP दले অসমত মানে नेक्स्ट टाइम सरकार गठन आं बुङो बे फंबाया माने जि दोलोआव खामानि मावनाय जि माने অসম জাতীয় যি পৰিষদ ইয়াত মানে প্ৰতিনিধিত্ব কৰিছে এই পাৰ্টি হয় মই ভাবোঁ এই মানে জিতিব পৰাকৈ কিবা আহিব নোৱাৰিব কিছু মানে ভোট সেই ঠানিব কিন্তু মই সেইটোকে মানে স্পষ্ট কৰিবলৈ বিচাৰিম চিত্তৰঞ্জন বসুমতাৰীয়ে যিটো নিৰ্বাচন খেলিছে এই মানে এটা মানে এংগলত ক'ৰবা নহয় ক'ৰবা মই ভাবোঁ আৰু কি সেই মানে কংগ্ৰেছ UDF বা হাগ্ৰামা বা এই মানে কিবা দলক মানে সহায় কৰিবলৈ বিচাৰে কিন্তু আমি জানো যে মানে আজিৰ দিনত বদৰুণী আজমল বা কংগ্ৰেছৰ শক্তি আমাৰ কাৰণে এই অসমৰ ভৱিষ্যতৰ কাৰণে এইটো মানে ভাল শুভ লক্ষণ নহয় এই কাৰণে এই অপশক্তিক আমি যেনেকুৱা হ'লেও মানে প্ৰতিহত কৰিব লাগিব পৰাভূত কৰিব লাগিব এইকে আমাৰ আশা আছে আমি পাৰিম बिथाङा जेराव एलायन्स जाबाय बा मित्र जোट खालामबाय बियो माबाजों कंग्रेसजों बदरुद्दीन आजमलजों बे बाथ्राखौ बुंखागोन दाथ' आंथ' रिपर्ट लाबाय थादों बा रायजोफ्राबो नुगासिनो दङआनो बिथाङा सनेटफ्राव खेबनै मिटिं खालामबाय कंग्रेसनि जानानै खालामफैबाय रायजो राजा ओंखाराखै जेरैबायदि गोदो ओंखारोमोन जों जेब्ला दङमोन लोगोआव दंफायोमोन बे समावथ' लैहोर लैहोर बर' रायजो राजा ओंखारोमोन आरो जों हेफाजाबबो होदोंमोन रिजाल्टआबो मोजां फैदोंमोन थ' दिनैनि दिनाव जों गैला दुलाराय बर' फरायसा आफाद गैया जों गैया बर' रायजो राजा गैया BTC बाहेराव मानोना थांनाय बोथोराव बिथाङा हाग्रामा चन्दन बिथांमोनहा हाग्रामा महिलारि चन्दन ब्रह्म बिथांमोनहा जोंखौ थगायबोबाय BTC बाहेराव बर'फोरखौ थगायबोबाय आरो बेखौनो बुंना थगायबोबाय जे बर' कालचार अट'नमास काउन्सिल होगोन होननानै बेसेबा गोबाव खालामबोदों आरो माने जोंनो दानानै होआखै दाख्लैबो BJPया जुदि इनिशिएटिभ लायामोनबा जोंनि MP मानगोनां रायजोसभा MP बिश्व दैमारिया जुदि सहाय खालामोनबा बे जाफुंनानै मालाबा फैखालामाखै ओंखायनो बिथांमोनहा फोथाय खेबस' बिथांमोनहा थगायसुला आरो बेनि थाखाय दिनै BTC बाहेराव बर' रायजो राजा बिथांमोनजों गैला आरो बे बिथाङा बुंनाय दाबिनानै लानाया जेबो ओंथि गैया धेमाजिनि बर' रायजो राजाखौ मा बुंनो नागिरदों आं खावलायगोन बेखौनो जोंहा जिहेतु BTR एकर्ड खालामबाय जोङो 2027 जानुवारियावहाय बे BTR एकर्ड आरो जोंनि बर' कालचार अट'नमास काउन्सिल मोननाय बर'फोरनि जि मोनसे गांनाय उखैनायखौ लाना BJPया सिनसियारलि डिल खालामबोदों जोंनो होदों गोदोबो BTC एकर्डखौ BJPयानो होदों मानगोनां लाल कृष्ण आडबाणी डिपुटि प्राइम मिनिस्टार आरो हम मिनिस्टार बिथांनि इनिशिएटिभआवनो जाना फैदोंमोन थांनाय बोथोराव BTC एकर्ड बेनि उनाव BTR एकर्डआ दाखालि अमित शाह नरेन्द्र मदिनि बिथोन बायदियै अमित शाहआ बेखौ मावफुंना होदों दा BJPया जोंनो मा मावना होआखै दिनै बर' रावा आसामनि लोगो सरकारि राव जाबाय आरो बेजों लोगोसे दिनैहाय सेपारेट डाइरेक्टर बर्डआबो जाबाय माखासे इनस्टिटिउसनफोर बेबो जागासिनो दङ दा बेफोरखौ नायनानै BJPया जोंनो जिहेतुके बर'फोरनि जि मोनसे जेंना जेथोफोर समस्या बेफोरखौ नायदों बा जोंनो सुफुंनानै होदों बेनि थाखाय जोंहाबो बिबान थायो जे BJPखौ सहाय खालामनांगौ ओंखायनो जों BJPखौ सहाय खालामगोन आरो देरहासार खालामगोन आरोखि